Hey guys, more HR blog YouTube channel স্বাগতম জনাইছো সকলোকে। আজি তো গমে পায় অম্বুবাচী হয়, মানে আমাৰ ইফালে কোৱা হয় আমতি। তো আজি আমতিৰ কাৰণে অলপ বহুত কাম থাকে, অলপ চলপ নহয় বহুতে কাম থাকে। তো কিছুমান বস্তু মানে ধুব লগা হৈ যায়, মানে ধুব লাগিব আৰু যিহেতু আমতিৰ কাৰণে চুৱা থাকে বুলি কয়, তো সেইকাৰণে চব বস্তু ধুব লগা হৈছে। তো আজি মানে অম্বুবাচীৰ কাৰণে কি কৰিম আপোনালোকক মই দেখাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু নতুনকৈ যি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো, মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে অলপ মই ভাল লাগে আৰু ভিডিঅ' বনালে বহুত কষ্ট কৰা যায়। তো ছাবস্ক্ৰাইব লাইক কৰক, তেতিয়া মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। তো মই এই চেয়াৰকেইখন লৈ যাম, এতিয়া ধুব লাগিব। চেয়াৰ আছে, বহুত বস্তু আছে, তো গাড়ীও ধুব লাগিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। চাওক, ফাদাৰ আৰু মাদাৰে অলপ বস্তুবিলাক ধুই আছে, মানে চেয়াৰ এইবিলাক বাচন বৰ্তন মাদাৰ ধুই। এই ৰাস্তা এতিয়া 8:30 বাজিল, এতিয়াহে চাহ খাব ওলাইছোঁ মই। চাহো লাল চাহ হয়, আৰু এইটো বহুত দিনৰ মূৰত কি কয় এইটো মদন কটকটি কয় নেকি, মদন কটকটি বুলি কৈছিলোঁ আমি সৰুতে, বহুত খাইছিলোঁ। এইটো বহুত দিনৰ মূৰত খাম আজি মই লাল চাহৰ সৈতে। ঠিক আছে, লাল চাহ। তো বহুত দেৰি হৈ গ'ল, ভোকে লাগিছিল, কিন্তু চাহটো খাই দিওঁ আৰু। তো বহুত কাম থাকে না, সেইকাৰণে খাব টাইম পোৱা নাছিলোঁ, এতিয়া খাই লওঁ। তো আমাৰ এইবিলাক চব ধোৱা হৈ গ'ল, এইবিলাক চব ধোৱা হৈ গ'ল, ঘৰ মোচা হৈ গ'ল। এতিয়া আমি ধুম। গাড়ী দুখন আছে, ধুই দিব লাগিব। আমাৰ চট্টু আহি আছে, চট্টু গাড়ী ধোৱাৰ কাৰণে। চট্টু এই গাড়ী ধুলোঁ, এইখন ধোৱা হৈ গ'ল, আৰু এখন আছে, সেইখনো ধুই দিব লাগিব। আমাৰ ধুই পানী দি ধুনু পানী দি গাড়ীত লগাই নিদিবি দেই, দূৰৰ পৰা দি। তো গাড়ীখন ধুই দিওঁ। ধোৱাৰ পিছত আমি অলপ আজি বোলে ফল মূল খাই, তো ফল মূল খাব লাগিব। কি আছে কি নাই চাওঁ, একো আনা নাই, কিন্তু মই তো ঘৰত কিবা আনিছে তাকে খাব লাগিব, আৰু উপায়তো নাই। তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ক। শুনামতে গাড়ী ধোৱা হৈ গ'ল, ভাগৰ লাগি গ'ল ৰে, বহুত কাম আছিলে। গাড়ী ধোৱা হৈ গ'ল, এতিয়া খাব লাগে। গাও ধোৱা নাই, গাও ধুই লওঁ, তাৰপিছত খাই লওঁ। অ'কে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো মোৰ মানে গাও ধোৱা হৈ গ'ল, তো কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। এতিয়া মই খাব লাগে কঁঠাল। দিছ ইজ এ কঁঠাল। এই কঁঠালটো ফালি লওঁ, অলপ ফালি লৈ কেনে খাই দিব লাগিব। আৰে ভাই, বহুত দিনৰ মূৰত খাম ৰে কঁঠাল। বছৰত এইটো বছৰ খোৱাই নাছিলোঁ চাগে মই। কঁঠাল প্ৰিয় হয়, কঁঠালটো মই বহুত ভাল পাওঁ। তাত আজি পেলাই দিম, পূৰা পেৰি দিব লাগিব, পেৰি দিম পূৰা। চাওঁ কঁঠাল খোৱাৰ চিষ্টেম, মজাৰে। নাইচ, মিঠা তামাম অপি লাগিছে কঁঠালটো, অপি সোৱাদ আছে ৰে। খাই লওঁ।
কঁঠাল খোৱা হৈ গ'ল। তো মই এতিয়া খাম কিবা আছে আনাৰস আছে। এইটো আনাৰস মাটি কঁঠাল হয়, এইটো কাটি থৈ দিছে, এইটো খাই দিম এতিয়া। খাই কেনে আৰু বেলেগ চাগে নাই, তো এইটো খাই কেনে লওঁ। গাইজ প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব, যাতে মই ভিডিঅ' দিলে পাই যায়। আৰু আপোনালোকৰ আমতি কেনেকৈ গ'ল জনাব কমেণ্ট ছেকশ্যনত। তো মই এনেকৈয়ে পাৰ কৰিলোঁ আজি দিনটো আৰু ক'ব হয়তো গধূলি অলপ কিয় কৰিম। এতিয়া ভাত নাখাওঁ আৰু ভাত একেবাৰে দুপৰীয়া খাই দিম। তো গাইজ এতিয়া মই এইখিনিতে শেষ কৰিছোঁ ব্লগটি। তো এয়াই আছিল মোৰ আজিৰ আমতিৰ ভিডিঅ', মানে অম্বুবাচী বুলি কোৱা হয়। তো গাইজ আপোনালোকে ভালে থাকক। শেষত একবাৰ কৈ দিওঁ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ডোণ্ট ফৰগেট, জাষ্ট ছাবস্ক্ৰাইব। অ'কে, বাই বাই।